নমস্কাৰ। আজি আমাৰ কঠীয়া পৰা পৰ্ব। বতৰো ভাল, পুৰা বৰষুণ দি আছে বাহিৰত। আৰু ৰাতিপুৱাই শুই উঠি গৰুৱে দেউতাৰ লগত গৈ হাল চাল বাই থৈ আহিছোঁ। হাল বাই থৈ পুৰা বোকা হৈ আছে। এতিয়া কঠীয়াখিনি লৈ ল'লোঁ। কঠীয়াখিনি লৈ ৰেডি কৰি ল'লোঁ। ৰেডি কৰি এতিয়া কঠীয়াতলিলৈ লৈ যাম। আমি গাঁৱলীয়া মানুহ যেতিয়া খেতি কৰিতো খাবই লাগিব। ৰ'দ বৰষুণ কাটি কৰি হ'লেও খেতি কৰিব লাগিব। এয়া ধানখিনি বৰষুণ দি আছে যদিও চাইকেলখনতে ধানখিনি উঠাই ল'লোঁ। আৰু অলপ আছে ধান, অলপ চাইকেলখনত নধৰে কাৰণে অলপ লৈ গ'লোঁ। কঠীয়াখিনি আনি কঠীয়ানি পালোঁ। কঠীয়ানি পাই এয়া মাটি পূৰা কঠীয়া পাৰিব পৰা হৈ গ'ল। আগত এইখিনি পৰা হৈ গ'ল। এয়া কঠীয়া পূৰা ডাঙৰ হৈ আছে। আজি কঠীয়াৰ পৰা বতৰ কৰিছে, বহুত ধুনীয়া বতৰ কৰিছে। কঠীয়াও ভাল হ'ব এইবাৰ। বতৰটো আগৰ কেইদিন চাই পিনে ভাবিছিলোঁ বৰষুণ নিদিবই নেকি, কঠীয়া শুকাই গৈছিলে। এতিয়া আজি পূৰা ধুনীয়া বতৰ কৰিছে কঠীয়াৰ পৰা। চাই থাকক ভিডিঅ'টো। এয়া বৰা, জহা, পানী শুকোৱা এনেকুৱা ধৰণৰ সকলোবোৰ ধানেই কঠীয়া আমি সিঁচিলোঁ। দেউতাইও সিঁচি আছে, ময়ো সিঁচিলোঁ। আৰু এইখিনি আগতীয়াকৈ দেখিছেই, সেউজীয়া হৈ আছে। এইখিনি দ মাটিৰ কাৰণে এইখিনি কঠীয়া আমি আগতীয়াকৈ পাৰিলোঁ। আৰু এতিয়া এইখিনি বাম মাটিৰ কাৰণে এইখিনি এতিয়া সিঁচি থৈছোঁ। এইখিনি ডাঙৰ হয় মানে এইখিনি এতিয়া ৰুব পৰা হৈ আছে। এই কথাতে কয় নহয়, চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। বৰষুণ যোৱাৰ পিছত কঠীয়া পাৰি লাভ নাই। এতিয়া বৰষুণ দি থাকোঁতেই বৰষুণত তিতি তিতিয়ে সকলো কঠীয়া আমি পাৰি দিলোঁ। কঠীয়া আমি পৰা বুলিও কওঁ, কঠীয়া সিঁচা বুলিও কওঁ। যেতিয়া সিঁচোঁ তেতিয়া সিঁচা বুলিয়ে কওঁ আমাৰ ফালে। আপোনালোকৰ ফালে বা কেনেকৈ কয়, কি বুলি কয় জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিলোঁ, বাই বাই।